বহি আছে ভাত খাইছোঁ এয়া গৈছে হিয়ানন্দ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হিয়ানন্দ। আজি হৈছে শিৱৰাত্ৰি যাম মন্দিৰ। আপোনালোকক কি হয় দেখাম আৰু এতিয়া গা পা ধুই মন্দিৰ আছে যাম আৰু আপোনালোকক দেখাম আৰু দূৰ নহয় বাৰু ওচৰতে। ৰেডি হ'লোঁ এতিয়া যাম। এতিয়া ভণ্টি যাব। এতিয়া ভণ্টিক এতিয়া মাতিম এতিয়া আৰু যাম এতিয়া আৰু আমি পাবলৈ হ'লোঁ আৰু এতিয়া ইয়াত ধূপ লৈ ল'লোঁ। পাবলৈ হ'লোঁ আৰু আমি গৈ আছোঁ লাহে লাহে খোজকাঢ়ি আপোনালোকক তাত গৈ দেখাম। চাব আপোনালোকক দেখাই দিম অলপমান ৰাস্তাটো। সেইটো চাওক পাবলৈ হৈছোঁ আৰু আহি পালোঁ। চাওক আপোনালোকে ওচৰতে পুখুৰী এজোপা আছে। চাওক আহি পাই গ'লোঁ মন্দিৰৰ বাহিৰত আছোঁ। এতিয়া সোমাই যাম। এতিয়া নাম পঢ়ি আছে এপিকে বহি আছোঁ। যাম এতিয়া অলপমান পিছত। এয়া প্ৰসাদ ধুই আছে। চাওক আপোনালোকে প্ৰসাদ দিছে। মন্দিৰত ভাত খাইছোঁ। আমি আৰু ঘৰ গৈছোঁ আৰু খাই মেলি আৰু প্ৰসাদ এয়া দি পঠিয়াইছে। প্ৰসাদ দি পঠিয়াইছে আৰু খাম আৰু ঘৰত গৈ। ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ কোনোবাই যদি মোৰ চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দবাই দিবা আৰু নেক্সট এটা ব্লগত লগ পাম। বাই।